মানে ভয় কৰে আগতে যেতিয়া এপছু মানে আন্দোলন কৰি আছিলে মই নিজেও এপছু প্ৰেচিডেণ্ট আছিলে সদায় টোপনি নোযোৱা আছিলে এপছুক লৈ পেলাই আৰু এতিয়াও তেখেতক এপছুৰ ভোটে খেদি আছে চ' এপছুক ভয় কৰিব নালাগে তেখেতে এপছু জাতীয় সংগঠন হয় আজি এপছুৱে জাতিৰ কাৰণে কাম কৰি আছে সমাজৰ কাৰণে কাম কৰি আছে ইফালে বিভিন্ন জনগোষ্ঠীৰ ছাত্ৰ সংগঠন ABMছুৱে কাম কৰি আছে আমছুৱে কাম কৰি আছে শৰণীয়া কছাৰী ছাত্ৰ সন্থাই কাম কৰি আছে আছাই কাম কৰি আছে আটছাই কাম কৰি আছে আৰছু ৰাভা ষ্টুডেণ্ট ইউনিয়ন সব জাতিৰ আমাৰ ষ্টুডেণ্ট ইউনিয়ন আছে তেখেতসকলে নিজৰ নিজৰ কাম কৰি আছে সমাজক নেতৃত্ব দি আছে চ' তেনেকৈ এপছুও আজি সমাজক নেতৃত্ব দি আছে চ' আজি এই সামাজিক সংগঠনক লৈ পেলাই ৰাজনীতি কৰি কথা কোৱাটো অতি লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা 17 বছৰ শাসনত থাকি অহা হাগ্ৰামা মহিলাৰী আজি যদি এপছুকে ভয় কৰে তেনেহ'লে তেখেতে 17 বছৰ কি কৰে গতিকে হাগ্ৰামা মহিলাৰী ইয়াৰ আৰু একো স্থান নাই আজি হাগ্ৰামা মহিলাৰে কংগ্ৰেছৰ যিটো মানে পলিচি সেইটো অনুসৰণ কৰি আছে ৰাহুল গান্ধীয়ে যি কাম কৰিছে সেইটো তেখেতে কৰে ৰাহুল গান্ধীয়ে যি কয় সেইটো তেখেতে কয় ৰাহুল গান্ধী কৈ আছে যে মোদী হাটাও ইণ্ডিয়া বাচাও ইয়াত আহি পেলাই হাগ্ৰামা মহিলাৰে কৈ আছে প্ৰমোদ বড়ো হাটাও BTC বাচাও আৰে নিজৰো কিবা শ্লোগান থাকিব লাগে না কংগ্ৰেছৰ শ্লোগান লৈ পেলাই তেখেতে কাম কৰি আছে যোৱা ইলেকশ্যনতো কংগ্ৰেছৰ পিঠিত উঠি তেখেতে মানে উল্টা খৰটো মাৰিলে এতিয়া তেখেতে আৰু মানে এগেইন সেই পলিচিটো লৈ আছে আমি শুভেচ্ছা জনাইছোঁ তেখেতে আগবাঢ়ি যাওক